Hello friends, welcome to my channel Bhupali's Kitchen. আজি মই বনাব লৈছো ভাতকেৰেলাৰ পোৰ। যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পায় তেনেহলে মোৰ ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। তেনেহলে বলকচোন ফ্ৰেন্ড, এইখিনি বনাবলৈ কি কি বস্তুৰ প্ৰয়োজন হয় আৰু কেনেকৈ তৈয়াৰ কৰি লোৱা হয় তাকে চাই লওঁ। এই ভাতকেৰেলাৰ পোৰখিনি বনাবলৈ মই 4টা ডাঙৰ ভাতকেৰেলা লৈছো। ভাতকেৰেলাখিনি মই ঠাৰিকিটা গুচাই দিছো আৰু মই দুফাল কৰি ফালি লৈছো। এয়া চক এনেকৈ ফালি লৈছো মই ভাতকেৰেলাখিনি। আৰু এই ফালি থোৱা ভাতকেৰেলাখিনি মই অকমান নিমখ দি 10 পৰা 15 মিনিটৰ কাৰণে বইল কৰি ল'ম। এয়া বইল হৈ গৈছে মোৰ ভাতকেৰেলা। এখন কটাৰী আৰু এখন চামুচৰ সহায়েৰে ভাতকেৰেলাখিনি ভিতৰৰ গুটিখিনি মই উলিয়াই দিম। এই গুটিখিনি ভাতকেৰেলাৰ পৰাই মই গুটি উলিয়াই লৈছো আৰু এই গুটিখিনি মই পেলাই নিদু। এই গুটিখিনি মই এই ভাতকেৰেলাখিনিৰ ভিতৰত যোনখিনি মই মছলা ব্যৱহাৰ কৰিম, এই মছলাত মই এই গুটিখিনি ব্যৱহাৰ কৰিম। আৰু এই মছলাৰ কাৰণে লাগিব আমাক আদা নহৰু পেষ্ট 3 চামুচ, গৰম মছলা পাউডাৰ, জিৰা পাউডাৰ, হালধি পাউডাৰ, ধনিয়া পাউডাৰ আৰু নিমখ। আৰু অকমান চাউল লাগিব। চাউলখিনি মই আধা ঘণ্টাৰ কাৰণে তিয়াই থৈছিলো আৰু চাউলখিনি মই এটা পেষ্ট বনাই লৈছো। পেষ্টত মই দিছো হালধি অকমান আৰু সোডা খাৰ অকমান। সোডা খাৰ দিছো এই মিশ্ৰণখিনি ফুলি যাবলৈ আৰু হালধি দিছো এটা ধুনীয়া এটা ৰং আহিবলৈ। এইখিনি ভালকৈ মিলাই ললো মই আৰু এটা ইন্ডাকশনত মই এখন পেন ৰাখিছো। ইন্ডাকশন অন কৰিলো মই আৰু পেনখন ভালকৈ গৰম হ'ব দিছো আৰু তাত মই অকমান মিঠাতেল এড কৰিছো। তেলখিনি মোৰ গৰম হৈ গৈছে আৰু যোনখিনি মই ভাতকেৰেলাৰ পৰা গুটি উলিয়াই থৈছিলো এই গুটিখিনি মই 2 মিনিটৰ কাৰণে ভাজি ল'ম ভালকৈ। আৰু তাৰ পিছত মই ইয়াত মছলাখিনি দি দিম। আদা নহৰু পেষ্ট, হালধি, নিমখ, ধনিয়া যোনখিনি শুকান মছলা আছিল গোটেইখিনি ইয়াত মই দি দিছো। আৰু 4 পৰা 5 মিনিটৰ কাৰণে মছলাখিনি মই ভালকৈ ভাজি লৈছো আৰু এইখিনি মই মিহিকৈ পিচি ল'ম। এয়া মোৰ পিছা হৈ গৈছে এইখিনি যিহেতু আমি গৰমে গৰমে পিচিছিলো গতিকে খুব সাৱধানে উলিয়াব লাগিব। গুটিখিনি ইয়াৰ পৰা উলিয়াই ল'ম মই। আৰু এটা এটাকৈ মই গোটেইখিনি ভাতকেৰেলাত এই মছলাখিনি দি তাৰ ওপৰত চাউলৰ প্ৰলেপ লগাই দিম। এয়া চক এনেকৈ লগাই দিছো মই গোটেইখিনিতে। আৰু এখন কেৰাহী পাতিছো মই গেছত, তাত মই ৰিফাইন তেল দিছো আৰু তেলখিনি মই ভালকৈ গৰম হ'ব দিম। জুই ফ্লেমটো বেছিকৈ দি নিদিব, তেনে কৰিলে মানে ভাতকেৰেলাখিনি ওপৰত ৰঙচুৱা হ'ব আৰু ভিতৰত নিসিজিব। আৰু এটা এটাকৈ এতিয়া মই তেলত মই ভাতকেৰেলাখিনি দি দিছো আৰু এইখিনি মই 3 পৰা 4 মিনিটৰ কাৰণে ভাজিম ৰঙচুৱা হোৱালৈকে লাহেকৈ। উলটিয়াই লৈছো এতিয়া মই এইখিনি দুইফালে ৰঙচুৱা কৰিম মই। এয়া চক ভাতকেৰেলা মোৰ ভজা হৈ গৈছে আৰু এখন প্লেটত মই এই ভাতকেৰেলাখিনি উলিয়াই লৈছো আৰু এনেকৈ মই গোটেইখিনি ভাতকেৰেলা মই ৰঙচুৱাকৈ ভাজি ল'ম। এয়া চব গোটেইখিনি ভাতকেৰেলা মোৰ হৈ গৈছে আৰু এই খাবলৈ খুব টেষ্টি হয়, সোৱাদযুক্ত হয়। গতিকে ফ্ৰেণ্ড আপোনালোকে ঘৰত এয়া নিশ্চয় বনাই চাব কেনেকুৱা হয়।